মই নিজে হিন্দু হৈ কৈ আছো মুছলমানসকলক মোৰ ভাল লাগে। নিজে হিন্দু হয়ে বলছি মুসলমানদের আমার ভালো লাগে, কাৰণ তেওঁলোকে মছজিদত কেতিয়াও নিচা কৰি নাযায়, কারণ এদের মসজিদে কখনো নেশা করে যায় না। আৰু তেওঁলোকৰ ঘৰৰ বোৱাৰী বা ছোৱালীবোৰে কেতিয়াও ছ'চিয়েল মিডিয়াত আহি বেয়া ধৰণে ভিডিঅ' প্ৰস্তুত নকৰে। আবার এদের বাড়ির বউ বা মেয়েরা কখনো সোশ্যাল মিডিয়ায় এসে বাজেভাবে ভিডিও করে না, সেইবাবেই তেওঁলোকক মোৰ বৰ ভাল লাগে। তাই এদেরকে আমার খুব ভালো লাগে। হয়, এইদৰে সামাজিক মাধ্যমত আহি মন্তব্য কৰিছে এগৰাকী হিন্দু মহিলাই। মহিলাগৰাকীৰ মতে মছজিদৰ দৰে ধৰ্মীয় স্থানত কেতিয়াও কোনো ধৰণৰ নিচাজাতীয় সামগ্ৰী ব্যৱহাৰ বা নিচা কৰি কেতিয়াও নাযায়। ইয়াৰ উপৰিও মুছলমান পৰিয়ালৰ বোৱাৰী বা ছোৱালীসকলে ছ'চিয়েল মিডিয়াত আহি কোনো ধৰণৰ বেয়া বা অশালীন ভিডিঅ' বনাই নিজক প্ৰদৰ্শন নকৰে। এই দুটা মূল কাৰণৰ বাবেই তেওঁ মুছলমান সমাজক পচন্দ কৰে বুলি মুকলিকৈ প্ৰকাশ কৰিছে। মহিলাগৰাকীয়ে ছ'চিয়েল মিডিয়াত এই ভিডিঅ'টো পোষ্ট কৰাৰ লগে লগেই ই অতি কম সময়ৰ ভিতৰতে ব্যাপকভাৱে শ্বেয়াৰ হ'বলৈ ধৰে। ফেচবুক, ইনষ্টাগ্ৰামৰ পৰা আৰম্ভ কৰি বিভিন্ন প্লেটফৰ্মত এই ভিডিঅ'টো বৰ্তমান হাজাৰ হাজাৰ লোকে প্ৰত্যক্ষ কৰিছে আৰু ইয়াক লৈ এতিয়া মন্তব্যৰ বান উঠিছে। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এই হিন্দু মহিলাগৰাকীৰ বিশেষ মন্তব্য আৰু তেওঁৰ এই বক্তব্যৰ ওপৰত আপোনাৰ ব্যক্তিগত ৰায় বা মতামত কি? আপুনি মহিলাগৰাকীৰ এই কথা কেনেধৰণে লৈছে?